নমস্কাৰ ডক্টৰ স্মৃতি ইউটিউব চেনেলটোত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। বহুত দিন ধৰি ভিডিঅ' বনোৱা হোৱা নাছিলে কাৰণ মই এতিয়া MDSৰ থাৰ্ড ইয়েৰ এক্সাম আছিলে। মোৰ এক্সামটো ক্লিয়াৰ হ'ল। এতিয়া মই MDS হ'লোঁ অৰেল মেডিচিন আৰু ৰেডিঅ'লজিত, আৰু বিশেষ বহু কাৰণত নিজৰ ক্লিনিকো ছেটআপ কৰিলোঁ। ক্লিনিকৰ ভিডিঅ'টো মই অতি সোনকালে দিম। কেনেকৈ মই ক্লিনিকখন ছেটআপ কৰিছোঁ, একদম বহুত নতুন, এমাহো হোৱা নাই। তো আহকচোন আজি আমি এটা নতুন বিষয়ৰ ওপৰত কথা পাতিম, যোনটো বিষয়ে বহুতে জানে, সকলোৱে জানে, কিন্তু ইয়াৰ বিষয়ে কথা পতা নহয়। বহুত স্পৰ্শকাতৰ হৈ আছে বিষয়টো। আহকচোন তেনেহ'লে আজি কথা পাতোঁ। বিষয়টো হৈছে ওৰেল কেঞ্চাৰ। ওৰেল কেঞ্চাৰ মানে, ওৰেল হ'ল আমাৰ মুখখন, আৰু কেঞ্চাৰ মানেতো সকলোৱে জানেই কি হয়। এতিয়া ওৰেল কেঞ্চাৰ গোটেই পৃথিৱীৰ ভিতৰতে আমাৰ চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজবোৰত ক'বলৈ গ'লে বহুত বেছি, আৰু আমাৰ ভাৰততো ইয়াৰ যোনটো পাৰ্চেণ্টেজ হয় সেইটো বহুত বেছি। তাৰে ভিতৰত নৰ্থ ইষ্ট ইণ্ডিয়াত আমাৰ সেইটো বহুত বেছি হয়। তাৰ কেইবাটাও কাৰণ আছে, এটা বুলি ক'ব নোৱাৰি, কেইবাটাও কাৰণ প্ৰথমটো হ'ল যে আমাৰ যোনটো লাইফষ্টাইল হয়, আমাৰ যোনটো আমি যি খাওঁ, আমাৰ ফুড হেবিটছ, আমি আগৰ পৰা আমি যি খাই আহিছোঁ, আমাৰ পৰম্পৰাত যি বস্তুবোৰ খোৱা হয়, সেইবোৰ বহুত এফেক্ট কৰে। তাৰ ওৰেল কেঞ্চাৰ হোৱাৰ এটা কাৰণ নহয়, তাৰ কেইবাটাও কাৰণ আছে। তাৰ কি কি লক্ষণ, তাৰ কি কি উপায় আছে, ট্ৰিটমেণ্ট কি কি আছে, আৰু তাৰ এইটো কেনেকৈ আমি প্ৰিভেণ্ট কৰিব পাৰি, তাৰো সেইটো বিষয়েও মই ভিডিঅ' বনাম নেক্সট সেইটোত। আজি মই অকল এটা আভাস দিম যে আমাৰ ইমান ওৰেল কেঞ্চাৰ আমাৰ ইয়াত বহুত বেছি কিয়, মাইকী মানুহে হওক, মতা মানুহে হওক, চব দুইটা সেই জেণ্ডাৰৰ ক্ষেত্ৰতে এইটো বহুত বেছি দেখা গৈছে। চ' এইটো এনেকুৱা এটা যে এইটো কৰি লোৱা নিচিনা বেমাৰ, হয়তো তাত জেনেটিক্সো থাকে, কিন্তু কিছুমান আমি ফুড হেবিটৰ কাৰণে আমি এইটো কৰি লোৱাও হয়, যে আমি নিজে নিজে কিছুমান কৰি লোৱা হয়। এইটো আমি ৰখাবওতো পৰা যায়। কিয় মানুহ এজনে ওৰেল কেঞ্চাৰ হৈ মৰিব লাগে? এনেকুৱা ষ্টেজো পাই যায়, কিছুমানে আগতে ডায়েগন'জ হৈ যায়, বাট কিছুমানৰ ক্ষেত্ৰত এইটো ডায়েগন'জে নহয়। সেইকাৰণে এইটো প্ৰথম আৰ্লি ষ্টেজত ডায়েগন'জ হোৱাটো বহুত দৰকাৰ হয়। মানুহে দাঁতৰ ট্ৰিটমেণ্ট কৰিব যায়, ৰুট কেনাল কৰে, দাঁত হৰুৱাই বা দাঁত লগোৱাই, কিন্তু মুখৰ ভিতৰত এনেকুৱা বেমাৰবোৰ যে হৈ থাকে, বহুতে নাচায়ো, কিছুমানে নকয়ো, কিছুমানে নেজানে। এতিয়া নক'লেনো আমি জানিম কেনেকৈ? সেইকাৰণে ইয়াৰ এৱেৰনেছটো বহুত বেছি দৰকাৰ হয়, আৰু আমাৰ মানুহবোৰৰ মাজত এৱেৰনেছটো নাই, বহুত কম আছে। যিখিনিয়ে জানে বাট বহুতে নাজানেও। সেইকাৰণে এইটোৰ বিষয়ে মই কেইটামান পাৰ্টত বনাম, যে ইয়াৰ কাৰণ কি কি, ইয়াৰ লক্ষণসমূহ কি কি, কি ট্ৰিটমেণ্ট হয়, সেইকেইটা ভিডিঅ' লৈ মই আহিম আপোনালোকৰ মাজলৈ। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে, আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। মই আপোনালোকৰ কাৰণে এই ভিডিঅ'বোৰ বনাওঁ, কাৰণ এইবোৰ ভিডিঅ'বোৰ মই যাতে মানুহৰ মাজত এৱেৰনেছ ক্ৰিয়েট কৰিব বিচাৰিছোঁ, সজাগতা আনিব বিচাৰিছোঁ। কাৰণ কথাবোৰ পতা নহয়, নাপাতিলে কথাবোৰ তেনেকৈ থাকি যাব, মানুহে নাজানিবই। মই আপকামিং জেনেৰেশ্যনবোৰক এইবোৰ কথা জনাব লাগে। তো সেইকাৰণে আপোনালোকে শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু মোৰ যিবোৰ আগৰ ভিডিঅ'জবোৰ আছে সেইবোৰ চাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যেতিয়া নতুন ভিডিঅ' আহিলে আপোনালোকে সকলোৱে আগতে। নমস্কাৰ।